কাৰণে বোলে আমি স্পেচিয়েলি ৰিজনেল পাৰ্টিসকলে একেলগে নাথাকে, সেইকাৰণেহে আমাৰ সদায় ফেইলিয়াৰ হৈ থাকে বুলি কৈছে। চিংৰুম পেট কালি এতিয়া সঁচা কথা ক'লে চিংৰুমটো চিংৰুম পেট হৈছে, কিন্তু নহয় জানো? চিংৰুমটো চিংৰুম পেট হৈছে, এতিয়া বিজেপিতহে চিংৰুম পেট হৈছে। 90% 80% মান আমাৰ কাৰ্বি ট্ৰাইবেল গোটেইখিনি তাতে আছে। তাৰমানে তেওঁলোকে অলৰেডি চিংৰুম পেট ল। আৰু এই বিজেপিসকলে কৈ থাকে ASDC সকলে বোলে এসময়ত ইমান ষ্ট্ৰং আছিলে, আউট অফ 30 6 22 6 তেওঁলোকে কেপচাৰ কৰিছিল, কিন্তু তেতিয়া তেওঁলোকে একো কৰা নাই। এতিয়া আমাৰ কুৱেশ্যনটো হৈছে এতিয়াতো MP MLA BJP CM EM MSC গোটেইখিনি বিজেপি বৰ ষ্ট্ৰং তেওঁলোকে, কিন্তু তেওঁলোকে অট'নমাছ ষ্টেটটো আনিব পৰা নাই, একোৱেই কৰিব পৰা নাই। অথচ তেওঁলোকে এতিয়া এই অট'নমাছ কাউন্সিলটো বোলে থ্ৰু DC, তাৰমানে থ্ৰু আসাম ষ্টেট জৰিয়তে কাম কৰিব, আসাম ষ্টেটকে দি দিব। DC to Assam state, মই to DC আছিলোঁ, মই জানো এইটো DC is the agent of the Assam state। লাগে গোটেইখিনি ডিষ্ট্ৰিক্টত যিমান কাম কৰিব লাগে DC জৰিয়তেহে কৰা হয়, এইটো প্লেইন ডিষ্ট্ৰিক্টত। তাৰমানে ইয়াতো DC জৰিয়তে কৰা হয়, তাৰমানে কৰিব খোজে, তাৰমানে আসাম গভৰ্ণমেণ্টক দিয়া হ'ব। ইমান ষ্ট্ৰং হৈছে যে তেওঁলোকে নিজৰ ৰাইটছ আৰু পাৱাৰটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেওঁলোকে। এতিয়া আমাকে কৈ আছে আপোনালোকে কিয় চিংৰুম পেট হোৱা নাই বোলে, আৰু তাতে চব চিংৰুম পেট হৈছে। চিংৰুম পেট মানে এতিয়া আমাৰতো ASDC আৰু APSLC যোগ দিলে আমাৰ ভোট কিমান পালোঁ? 76,000। তেওঁলোকে 4 লাখ পাইছে, তাৰমানে আমি 10% নে কিবাহে হয় আমাৰ। সেইকাৰণে 10%টো এইটো আচ্ছেক কাৰ্বিসকলৰ নিয়মতে এইটো টুকুৰাহে মাত্ৰ। আচল চিংৰুম পেটটো বিজেপিতহে চিংৰুম পেট হৈছে, তেওঁলোকে কিয় কাম কৰা নাই? আচল কথা হৈছে চিংৰুম পেট ক'ত চিংৰুম পেট, এইটোহে আচল কথা। Kona sika cingrum pet abang si ali ke doji ma la abang si akam kama thadam ni cingrum pet aning alang ge ciplang plela non BJP long cingrum pet lo ang tak lemu ni la tu la si ka cingrum pet ke dag regional long si cingrum pet na lan si kam klemu ni alam thegala na la si la solam ni tu manang pudun tu BJP tu ta BJP ho gole amak koi সঁচা কথা, এইটো গাঁৱত গ'লে আমাক কয় বিজেপিসকলে তহঁতে বোলে চিংৰুম পেট কৰিব পৰা নাই নহয় বোলে। আৰু এতিয়া আমি চিংৰুম পেট হৈছোঁ, আমি চাম তেওঁলোকে আহে নে নাহে। আহিব লাগে এতিয়া, চিংৰুম পেট হৈছেতো আমি চব আহিব লাগে এতিয়া, কাৰণ এই 80% তাত চিংৰুম পেট হৈছে, তেওঁলোকেতো একো কৰিব পৰা নাই। সেইকাৰণে এই চিংৰুম পেটটো আকৌ এবাৰ কৈছোঁ, এইটো চিংৰুম পেটটো ক'ত চিংৰুম পেটহে ভাল হ'ব, সেইটোৱে আচল কথা। অকল চিংৰুম পেট হ'লে কাম নচলে, সেইটো কথা। সেইকাৰণে আগৰ ASDC সকলৰ সময়ত যিমান কৰি তেওঁলোকক বদনাম দিলে, অৱশ্যে আমিও খুব ভাল তেওঁলোকে বুলি মই ক'বলৈ যোৱা নাই, তথাপি তেওঁলোকৰ সময়ত আমাৰ ট্ৰাইবেলসকলৰ কাৰণে বেছি কাম কৰিছে, ডিষ্ট্ৰিক্টৰ কাৰণে। টকা বেছি নাপালে হ'ব পাৰে, কিন্তু তেওঁলোকে কাম কৰিছে। অকল টকা পালেহে যে কাম কৰিব, অকল ফাণ্ড পালেহে যে কাম কৰিব, সেইটো নহয়। এতিয়া বিজেপিসকলে ফাণ্ডটো খুব পাইছে, কিন্তু আপোনালোকে চব জানে এই মেডিকেল কলেজ পাৰ হ'লে কি ৰাস্তা আছে নেকি ইয়াত ডিফুত? এইটো ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত ৰাস্তা আছে নেকি? নাই। আৰু কিয় এই বিজেপি সময়তে সুমিলা ৰংহাংপিটো জুই জ্বলাবলগীয়া হ'ল, জুই জ্বলাই পেলাই মৰিবলগীয়া হ'ল? এই বিজেপি সময়তে হৈছে। এইটো নেশ্যনেল পাৰ্টিসকলে যেতিয়া চায় সেই সময়তহে এইবিলাক হয়। এতিয়া আমাৰ মানুহ এতিয়া আচল কথা ক'লে আমাৰ চেহেৰাটো দেখুৱাবলৈ লাজে লাগিছে, নহয় জানো? চবেই জানে এইবিলাক শ্লেভ জাতি বুলি আমাক কোৱা হৈছে এতিয়া।
কাৰ্বিসকলে স্লেভ জাতি হয় আমাৰ ল'ৰা ছোৱালী চব স্লেভ অসমীয়াটো কি কয় এইটো চাকৰো নহয় চাকৰকৈ আকৌ তলত বান কাৰ্বি ভাষাটো বান এইটো বান হৈছে এতিয়া কোন সময়ত হৈছে এই বিজেপি সময়তে হৈছে কংগ্ৰেছ সময়তে হৈছে এই চিংৰুম পেটসকলেহে কৰিছে এইটো সেইকাৰণে আমি আজি সকলোকে এইটো জনাব খোজোঁ অকল চিংৰুম পেট বুলি কথা নাই চিংৰুম পেটটো অলৰেডি বিজেপিতহে চিংৰুম পেট হৈছে অসমীয়াটো ক'লে চিংৰুম পেট মানে বিজেপিতে চব গোট খাইছে তাতে চব একতা হৈছে বিজেপিতে কিন্তু তেওঁলোকে এইটো একো কৰিব পৰা নাই আমাৰ ল'ৰা ছোৱালীসকলক চব চাকৰ বনাই থৈ দিছে জুই জ্বলাই মৰাই দিছে এনেকুৱা সেইকাৰণে এই গোট খোৱাটো অকল গোট খালেতো নহ'ব ক'ত গোট খায় এইটো আচল প্ৰশ্নটো এইটোহে চাব লাগে আমাৰ নেশ্যনেল পাৰ্টিত অকল গোট খালে নেশ্যনেল পাৰ্টিত যদি গোট খায় তেতিয়াহ'লে আমাৰ একো লাভ নাই এতিয়া ৰিজনেল পাৰ্টিতহে গোট খাব লাগে তেতিয়াহে কামটো হ'ব আগৰ কোনোবা ভুল কৰিছে হ'ব পাৰে কিন্তু আগত কৰিছে কাৰণে এইবাৰ চিংৰুম পেট হ'লে আমিও আকৌ বেয়া কাম কৰিম বুলি কথা নহয় সেইটোহে মই এই APHLC ফালৰ পৰাতো আমি সেইটো কৈছোঁ বা আগততো বহুত কৈছোঁ এই কথাটো আৰু সেইটোহে মানুহবিলাকক জনাবলৈ বিচাৰোঁ ni semela dalam teh bangke karbi alam sih gitu ini karbi bahari likisu mu jam kenang sab nanti Ohomia pen mana yang perlu tanda tu lalu jangan ke promote mau kubi lisu karbi bahari ase jadi Ohomia bahari jadi pantul kubi luar hoy jadi necessary aru jadi dorkar hoy tenole Ohomia tu promote kubi lisu Press statement jointly by APHLC and ASDC on 27 July 2021. APHLC lapen ASDC asomja atum 26 July 2021 mate atumi alam no arni dipurong sopia long chingwai dolo kar benglong lapen dimahasa arat kisum keboy alam chethan petepsi kacesong rapet jiaphan cekroilo kacekroy alam athepike APLC lapen ASDC party atum autonomous state kelong jiaphan lapen sik schedule afarman puan susik ke ot ke pangtang jiaphan cesong rapet te jua kali tum ke damtang abatai tina election apor aku tangka ajakong lapen ke her ke hap ajakong nang nu pensi nonapor center state lapen dak Karbiang long autonomous council lapen Dimahaso autonomous council long sitame jakong cari longbom inglong hawara long BJP kachari ese autonomous state nang ke piamu rat afan nang ke chongthui det lo lapen siksidul ajakong ke pangtangji kalisi ke dotang lapen ke bantang ajakong anta paciru tulablo an parata asong tin rat kaching thu amu ponamu sitame patiku rok ke BJP bigoto jitu mane bihorjon dise lasi puson akisung cepajok ji pulonte ke ongdung karbi pendanglo kaprek inglong arat ke matha ke regional party atum ja semet ke APLC lapen ASDC an parata hamphang asong do anangbo kache thak sai se det pen si dorapet lapen chesong rapet nangpo teke ek juma melong chap chethan pirapit obhat korosumi alosona APLC aru logote ASDC atum chingrum si hamphang asong do an atum pen sitame chingki chethan pen chesong rapet jiaphan cherailo lapen aklai sibet achatai mate common forum tongsilu pen kesengji apani tame cherailo hikari yak puritran pabule hole ami সভাত আমি আকৌ উপনীত হৈছোঁ আমি আলোচনা কৰিছোঁ যে অতি সোনকালে APLC lapen ASDC ajok non kewangji 9 August 2021 arni Difu Club Ahemalong International Indigenous Day
2021 কেটালন ট্ৰাপেজি আফান চেৰাই লওঁ ইয়াৰ উপৰিও APLCৰ এনৰ যিমানটো বিষয়ববীয়াসকলে যোগদান কৰি এটা সাফল্য মণ্ডিত কৰিবৰ কাৰণে আমি ASDC আৰু APLC তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। Salam, Thibangala, hello.